এই গাইজ কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল হওক। মোৰো খবৰ ভাল। চাওক, মই পথাৰৰ মাজত অকলে চব পিনে মুকলি, কোনো নাই। এই গৰু চাবলৈ আহিছিলোঁ। আমাৰ দুখীয়া মানুহৰ সম্পত্তি। মই অকণমান চিনাকি কৰাই দিছোঁ ৰ'ব আমাৰ গৰুটো সদায় আপোনালোকক। ইয়াক চিনাকি কৰাই দিয়াৰ কাৰণ আছে, গম পাইছেনে নাই? ইয়াৰ নাম ৰাখিছোঁ মই চুকুৰ। ই মানে শুকুৰবাৰে জন্ম হৈছিলে। ডিষ্টাৰ্ব নকৰিবি, গম পাইছেনে নাই? ই জন্ম হৈছিলে শুকুৰবাৰে, সেইকাৰণে তাৰ নাম ৰাখিলোঁ মই শুকুৰ। ই এতিয়া লাহে লাহে খুন্দিয়াব লৈছে, গম পাইছেনে? খুন্দিয়াব লোৱাৰ কাৰণে ইয়াক এতিয়া মানে বেচিবলৈ বাধ্য আমি। আৰু দ্বিতীয় কথাটো হ'ল, ডিষ্টাৰ্ব নকৰ। আমি দুখীয়া মানুহ, আমাৰ টকা মানে আৰু বেলেগ অহাৰ ৰাস্তা নাই, গম পাইছেনে নাই? যেতিয়াই মানে ঘৰত পইচাৰ প্ৰব্লেম চলে, তেতিয়াই মানে ইয়াৰ কথা ওলায় যে ইয়াক বেচি দিয়া যাওক। 1 নম্বৰ কথা ই খুচিয়াই, 2 নম্বৰ কথা আমাৰ হাতত পইচা নাই। আৰু পইচা মানে বেলেগ গৰু বেচিবলৈ আমাৰ হাতত আৰু গৰু নাই। আৰু এজনী গাই গৰু আছে, তাইৰ নাম ৰাখিছোঁ ৰাণী, মানে ইয়াৰ মাক। তাই আকৌ বৰ মৰমীয়াল। তাই আমাক এতিয়া ডেইলি 1.5 লিটাৰকৈ গাখীৰ দি আছে। 1.5 লিটাৰ 2 লিটাৰ এনেকুৱা দিয়ে আৰু। তাইৰ নাম ৰাখিছোঁ ৰাণী। তাই এতিয়া বৰ্তমান এটা পোৱালি দিছে। পোৱালিটোৰ নাম ৰাখিছোঁ আঘোণী, গম পাইছেনে নাই? এইটো মানে মোৰ এটা মোৰ পৰিয়াল। আমাৰ দুখীয়া মানুহৰ মানে সকলোৰে থাকে, মোৰ কাৰণে কিন্তু স্পেচিয়েল। আঘোণী বহুত বদমাছ, ওচৰ চাপি নাহে। আঘোণীক ধৰিব নোৱাৰোঁ ওচৰলৈ গৈ, তাই খুব দৌৰে। বাৰু যি নহওক, কেনেকুৱা পালে ভিডিঅ'টো? এনেকুৱা সৰু সৰু ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজটো আপোনালোকে কিহত চায় আৰু ক'ৰ পৰা চায় কমেণ্ট এটা কৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। লগ পাম অন্য এটা ভিডিঅ'ত।